বঙাইগাঁৱত যোৱা নিশা দুজনকৈ কুখ্যাত গভাইট চোৰ আটক। নিউ বঙাইগাঁও অৱস্থিত শ্ৰী শ্ৰী ৰামকৃষ্ণ আশ্ৰমত মাজনিশা দুই গভাইট চোৰে চুৰ কৰিবলৈ সোমাইছিল আশ্ৰমৰ প্ৰাংগণত। জানিব পৰা মতে এই দুজন গভাইট চোৰৰ ভিতৰত এজনৰ নাম হৈছে হাছিকুল ইছলাম আৰু আনজন হৈছে আব্দুল আলী। নৰ্থ বঙাইগাঁৱৰ টহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চকেশ ঘোষৰ এক গোপন অভিযানত ঘটনাস্থলীৰ পৰা দুজনকৈ গভাইট চোৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আশ্ৰমৰ প্ৰাংগণত থকা মন্দিৰৰ সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ বয় বস্তু বঙাইগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কুখ্যাত চোৰ দুজনক দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে আহ্বান জনাইছে আশ্ৰম কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে। বঙাইগাঁৱৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, ডি টাইম।